জাৰ্নেলিষ্ট ইউনিয়ন অফ আছাম আপোনালোকে আজি দেখিলে যে ইয়াত এখন বৰ উপযোগী আৰু সময় সাপেক্ষ এখন ইয়াত আমাৰ আজি আলোচনা চক্ৰ সম্পন্ন কৰা হৈছে গ্ৰীণ ৰিপৰ্টিং এণ্ড ক্ৰাইম ৰিপৰ্টিঙৰ ওপৰত আৰু এই দুইটা সময়ৰ আহ্বান আমাৰ বৰ্তমান পৃথিৱীত মানে আটাইতকৈ চেলেঞ্জিং বিষয়টো হৈছে এনভাইৰনমেণ্ট প্ৰটেকশ্যন গতিকে গ্ৰীণ ৰিপৰ্টিঙৰ ওপৰত সাংবাদিকসকলক সজাগতাৰ কাৰণে যি কাৰ্যসূচী কৰা হৈছে ই অত্যন্ত সময় উপযোগী আৰু অত্যন্ত সুন্দৰ হৈছে এই প্ৰগ্ৰেমটো দ্বিতীয়তে আমাৰ এতিয়া যিহেতু ন্যায় আমাৰ আইনবোৰ সলনি হৈছে ন্যায় সংহিতা আগৰ পুৰণি ব্ৰিটিছৰ যুগৰ আইন সলনি কৰি ভাৰত চৰকাৰে নতুন আইন সংশোধন কৰিছে গতিকে এই আইনৰ বাবেও যি সজাগতাৰ সৃষ্টিৰ কাৰণে ক্ৰাইম ৰিপৰ্টিঙৰ যিটো ছেশ্যন হৈছে এইটো খুবেই ভাল হৈছে সাংঘাতিক ভাল হৈছে মই নিজৰ তাত অংশ ল'লোঁ বৰ ভাল লাগিল জাৰ্নেলিষ্ট ইউনিয়ন অফ আছাম অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অত্যন্ত শক্তিশালী ইউনিয়ন এটা ট্ৰেড ইউনিয়ন ৰেজিষ্টাৰ্ড ইউনিয়ন হয় আৰু ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ এফিলিয়েশ্যন হয় আৰু ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ জাৰ্নেলিষ্টৰ আমি এফিলিয়েশ্যন হয় বিশ্বৰ একমাত্ৰ সংগঠন ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ জাৰ্নেলিষ্ট IFJ আমাৰ ইউনিয়নে শেহতীয়াভাৱে এটা অত্যন্ত সন্মানজনক স্বীকৃতি লাভ কৰিছে এই বিষয়ে মই আপোনালোকক অলপ ক'ব বিচাৰোঁ সেয়া হৈছে প্ৰথমবাৰৰ বাবে অসমৰ কোনো ইউনিয়নে বা সংগঠনে সাংবাদিক সংগঠনে প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ দৰে এটা মৰ্যাদা সম্পন্ন অনুষ্ঠানৰ পৰা স্বীকৃতি লাভ কৰিছে আৰু তাৰ বাবে আমি আমাৰ এই ইউনিয়নৰ প্ৰতিজন সদস্যই মানে আমাৰ ধন্যবাদৰ পাত্ৰ আৰু ইয়াকে লৈ আমি নিজেও বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইউনিয়নে বিভিন্ন সময়ত আমাৰ সাংবাদিকৰ সুৰক্ষা আৰু কল্যাণৰ হকে কাম কৰি আছে আৰু আমি অনাগত সময়ত যিমানে প্ৰত্যাহ্বান নাহক কিয় সন্মুখত আমি কাম কৰি যাম আমি সাংবাদিকৰ সুৰক্ষাৰ বাবে সাংবাদিকৰ কল্যাণৰ বাবে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব মই সকলোকে আহ্বান জনাইছোঁ আমি মিলিজুলি থাকিব লাগে সেয়া আমি মিলিজুলি থাকিলেহে একতাই আমাৰ শক্তি গতিকে আমি অংগীকাৰবদ্ধ যে আমি ভৱিষ্যতে আৰু অধিক ভাল ভাল কাম কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আজি আৰণ্যক আৰু জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামৰ বঙাইগাঁও জিলা সমিতি উদ্যোগত আজি বঙাইগাঁৱৰ হোটেল জাহ্নবীত আমি এখন ৱৰ্কশ্বপ পাতিলোঁ ৱৰ্কশ্বপখন মুখ্যতঃ গ্ৰীণ ৰিপৰ্টিং আৰু ক্ৰাইম ৰিপৰ্টিং সম্পৰ্কত আমাৰ দুটা ছেশ্যনত ৱৰ্কশ্বপখন সম্পন্ন হ'ল আৰু ইয়াত আমাৰ বঙাইগাঁও জিলাৰ লগতে কাষৰীয়া চিৰাং ধুবুৰী বৰপেটা জিলাৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে আৰু আৰণ্যকৰ ফালৰ পৰা দুগৰাকী সমল ব্যক্তিয়ে ইয়াত ৱৰ্কশ্বপত আমাৰ সাংবাদিকসকলৰ আগত তেওঁলোকৰ বক্তব্য দাঙি ধৰে আৰু বঙাইগাঁৱৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে দ্বিতীয় ছেশ্যনত বক্তব্য দাঙি ধৰে আৰু সাংবাদিকসকল যথেষ্ট উপকৃত হোৱা বুলি আমি আশা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান আগলৈ যদি আমি কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ